নমস্কাৰ তো আজি এই নলবাৰী চহৰৰ ৰাস মহোৎসৱৰ উপলক্ষে আজি যেটো জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই জুবিন গাৰ্ড ডাঙৰীয়াৰ যেটো প্ৰগ্ৰাম লৈছে 10,000 ল'ৰা ছোৱালী সকলক লৈ পেলাই যেটো গীত গোৱা প্ৰগ্ৰাম এটো খুব ভাল সুন্দৰ প্ৰগ্ৰাম আমিও ভাল পাইছো আই পেলাই আপোনালোকৰ লগত একেলগে এই ফাংচনত থাকিবলৈ পাই যেনক জুবিন গাৰ্ড যেদিনা এইটো এক্সিডেন্টাল যেটো ঘটনা হৈছে বা যেটো ঘটনা হৈছিল সেই সময়ত মই জাস্ট ঘৰৰ পৰা ওলাই এটা ইলেকশন কেম্পিংৰ কাৰণে গৈ আছিল তেতিয়াই মই ৰাস্তাত গম পাইছো খবৰটো পালো যেন মই খুব দুখিত আৰু ভাল এজন মানে মোৰ বন্ধু বা ফ্ৰেণ্ড লাইভত গুচি গ'ল এটো মোৰ কাৰণে খুব মানে হাৰ্টত খুব মানে লাগিছে কি কম আঘাত লাগিছে হাৰ্টত খুব আঘাত লাগিছে যেন মই অন্ধাৱে যেটো মই ৰাস্তাতে আছিলো ফাৰ্স্ট মই মিটিংতে সময় মিটিং কৰা আগতে মই ইয়াৰ নামত 1 মিনিট কন্ডোলেন্স কৰিছো আমি আৰু সেই দিনাই মই ঘোষণা কৰিছো যে জুবিন গাৰ্ড মোৰ এটা ভাল এটা ফ্ৰেণ্ড আছিল বহুত পুৰণা ফ্ৰেণ্ড এই হিচাপত মই জুবিন গাৰ্ডক মই কেতিয়াও পাহৰিব নোৱাৰে এই কাৰণে মই যেতিয়া নেকি চৰকাৰ আহিব তেতিয়া মই জুবিন গাৰ্ডৰ নামৰ ভাল এটা ষ্টেচু বনাই পেলাই ইয়াৰ মেমৰিয়েল পাৰ্ক বনাম বুলি মই সেই দিনাই ঘোষণা কৰিছো তো ইয়াৰ লগে লগে সেই দিনা আমাৰ কাউন্সিলৰ এটা মিটিং হৈছিল সেই হিচাপত আমি ডিসিশন ললো আৰু কোকৰাঝাৰত আমাৰ মোনালিসা শৰ্মা সাংবাদিক কৰে ৰিপৰ্টাৰ হয় ইয়াকে আমি দায়িত্ব দিছো যোৱাকালি যে জুবিন গাৰ্ডৰ যিমান যিখিনি প্ৰিপাৰেচন পাৰ্ক বনাবৰ কাৰণে বা ষ্টেচু বনাবৰ কাৰণে যিখিনি প্ৰিপাৰেচন কৰিব লাগে ইয়াৰ গোটেই দায়িত্বটো মই মোনালিসা শৰ্মা বাইদেউক মই দিছো যোৱাকালি মই সেই দায়িত্বটো দিছো যেন হেতু কৰি পেলাই আমি জুবিন গাৰ্ডৰ গোটেই কিবাটো আমি হেক কৰিব নোৱাৰে তো গোটেই অসমবাসী ৰাইজে জানে জুবিন গাৰ্ড কোন হয় আৰু আজিৰ দিনত জুবিন গাৰ্ডৰ যেটো মৃত্যু আজিলৈকে ভাল এটা কি বুলি কয় জাস্টিস হোৱা নাই হেতু বিচাৰি আছে চৰকাৰো চেষ্টা চলে আছে যে ইয়াৰ কাৰণে যিখিনি জাজমেন্ট দিব লাগে সরকারি দিব কারণে রেডি আমাক হেতুই তো সেইখিনি কথা তো আমি ন্যায়টো বিচাৰিছে সকলোৱে বিচাৰিছে সরকারও চেষ্টা চলে আছে যি লেভেল লৈকে শাস্তি পাব লাগে দকিয়ে ইয়াৰ ওপৰত সরকাৰে নিজে দায়িত্ব লৈছে বুলি আমি জানো তো সেইখিনি কথা আজি আমি একেলগে যিখিনি প্ৰগ্ৰাম লৈছে সেই প্ৰগ্ৰামটো গোটেই অসমতে হওক এটো আমি বিচাৰো আৰু অহা 18 নৱেম্বৰ না 18 নৱেম্বৰত কোকৰাঝাৰত ইয়াতকে ডাবল কোন মানুহ দেখাই পেলাই মই ফাংচনটো কৰিম দেই গোটেই অসমত যদি 1 লাখ হৈছে মই 2 লাখ দেখাই দিম হ'ব সেইদিনা 18 নৱেম্বৰত ফাউণ্ডেশ্যন ষ্টোনটো আমি লে কৰিব জুবিন গাৰ্ডৰ এই মেমৰিয়েল পাৰ্ক আৰু ষ্টেচুৰ কাৰণে দেই তো সেইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছো থ্যাংক ইউ ধন্যবাদ আমি ধন্যবাদ জনাইছো আমাৰ আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি বিটিসিৰ চিফ মুখ্য কাৰ্যবাহী সদস্য আমাৰ আটাইৰে শ্ৰদ্ধাৰ আদৰৰ শ্ৰদ্ধাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমি তেখেতক ধন্যবাদ জনাইছো